কেইটি বাজিল? এই 11টামান বাজিল। ইচ্ছে গেলি চাহ নাই, তাকো মই জ্বালা দি আছো ৰ আহি পেলাইতো হলিটো সুধবই, তাকো মই তাৰ তাপলে বিন্ধে যাওঁ দিম এইগিলাখানে মাৰে সিফালকে মই মাৰিম এফালৰ পৰা। আকৌ আলি বহি চাবা দিম। আজি ঘূৰি ঘূৰি সেইখনে বাজনা, পিঠিত গেলি চাহ নাই। ও লেংৰা আকৌ শিক্ষা দি আছো ৰ। লেংৰা ও ফুটবলৰ পৰা নালগে ৰ চাহ বনাই আছে ৰ আন 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 ইমান পুৰুতকে চাহ নহয় নহয় মোৰ কাম হৈছে কিদে হ'ল বহি যাওঁ কি গদ গদে পিৰি আহিছে। হা কি কৈছে কি 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 মোৰ গেল দে কি চাহ দে গেল গেল এই তেৰি এটা ক'ত লাচনমান গোটাই খেদাবি তই কি কৈছে মানে কোনে এটা গদাল মাৰছি হাও এই আমি পেটলি বুঢ়ী আৰু নাচিক আছিল। তই জানে বদমাছি কৰিলে নেৰা তই নহয় নহয় কি নহয় তাৰমানে আহি পেলাই পেটলি বুঢ়ী মহতি কথা কৈ আছে, নাচিকটো এনেকা হাত চুদি এনেকে আছে এনেকে আছে। বাপা আৰে গজাল কেতিয়াও থোৱা যে উল্টে যি মাৰছি মইতো নাজানো। বৰ জোৰত বিন্ধি এই লেংৰা কি কৈছে তই এই এমদৰ পেটলি আৰু এই নাচিকটো ফুৰবি আছিল শুনছা। আহি পেলাই আৰু এই পেটলিৰ গাত দুখ দিবে আছে কেনেকে মাৰছি দেখছি। এই মই উগলি থম দে উগলি আৰু কাবাক দে তই পইচা মুঠিও নাপা আজিও পইচাটো হ'ব বাপা আৰু তই ভিতৰত যায় মুখচাখন সোনকালে ফেলাই এই লাচনমান নেখাবি দে অলপ মলাম দিকে যা 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 মই এই চাওচোন কাৰ্য কাৰখানা পেটলি নাচিকটো আন নাই বিস্কুট চিস্কুট আকৌ নাই আকৌ লাল চাহ ইয়াততো নাপাকে মই সেইকাৰণে নাহোৱে কামক এইগিলা চাহ হৈছিল তুমি এই বস্তুটো আঁচৰিতে লৈ লৈ আহিছো হা চেনি নাই আৰু চাহটো অলপ গৰম কৰিব লাগে। গৰম কৰি দিছো হে আপনিও যে কি মানুহ কি মালিক যেন তেন তুমি আৰু চেক পাতক আপনি মানুহ ভাল নহয় এতিয়া মই ভাল নহয় নহয় তো ভাল আপনি আৰু কি করছি আপনি মানুষ কি হল অবস্থা মই মাৰা নাই মই মিস্ত্ৰী মই সেনেকে গজাল মাৰিম আপনি না বললে কোনে মারবো পেটলিৰ নাচিকটো আৰু পেটলি আহি পেলাই এটা চাই আছে নৰাই নৰাই করবে আপাতো মই এনেকে মাৰিম কি মই মাৰো এফালৰ পৰা এনেকে পেটলি নাচিকটো এনেকে মাৰছি হাতীটো নি এনেকে কুবাই আছে সৰু চলি হে পেটলি চলি সৰু 2.5 বছৰীয়া সেই চলি মাৰছি এতিয়া মই গজালটো উঘলি থব লাগব নহলে আৰু কাৰোবাক দিনব আপনার বাইরে বেলেগৰ কাম নহয় নহয় মই মাৰা নাই যোৱা এনে এনে সুন্দৰ পিৰিয়া যাওঁছো যা কি চাওঁছো এই মুখ চাহ এনেকুৱা দিলে যাওঁছো শিক্ষা দিছো নে বাচ্চাক লেংৰা ভাগ্যে বাচিছো ফুটেতো নাই এই গজাকেইটা ওলাইছে নে নাই ওলাইছো নাই দে নাই উপৰা চালটো গেছি মোক খং উঠি গেছি অলপ চাই চিন্তি কাম কৰিব লাগে মই কৰা নাই বাপা ৰে মই আটা গজাল মিছিছি নেকি চাওঁ এই শুন দে বুলিলে বাদ দি তইতো বন্দোবস্ত কৰাটো কৈছে মাছ মাংস লাগব বোলে তোক আজি লাগবো কিন্তু মোৰ জন্মদিন মই আমি নাখাওঁ আকৌ মাছ মাংস মোক দিলে আকৌ পাৰা এটা লৈ লৈ আকৌ নপাৰা না মই কণী বিচাৰি যাওঁ ৰ মানুহ থাকে হয় মই কণী এটা বিচাৰি কণী দি কণী দি খাব লাগিব আজি আৰু শিক্ষা দিম যা মই কণী দি খাবি কণী দিখন তোৰ বন্দোবস্তই কৰাই আছে মোৰ ঘূৰি ঘূৰি আকৌ তোৰ সেইখনে বাজনা হচ্ছে তোৰ এইখন মই এই পিৰেখন বনালো এইখন আৰু কিবা কাম কৰিব দিবি নহয় তাতে হেৰি কৰি থাকিম চলাই এই বিন্ধে মাৰত এইখন আকৌ উল্টে বিন্ধে মাৰি থাকিম মেচিনেদি আপনি একা আমার কি আছে ভাত খাওয়াতো তো সাদা খাবাই লাগবো খোজ করা লাগলে খোজ করবে লাগবো পেশাব করলে পেশাব করবে যাব লাগবো ইতে মই মানুহে আপনি লাটা লাটা কছিল লাগছো আপনি দুইটা সাদা মারি বহি আছে সাধাখিনি খাই তুই সাধাখিনি খাই মানুহ ইতে মোক পেশাব করা লাগলে পেশাব করবে যাব লাগে মই গাছি দি থব লাগবো আপনি সাদা মারাতে টাইম খেদা হানতে টাইম খেদা পেশাব করবে যাওঁতে টাইম খেদা কাম কিটা করব ফুলি গেলে অকল পেট ফুলি পেলাই অকল মৰি যাম যদি মই পেশাব কৰিব নাযাওঁ সেইকাৰণে তো নাটতে মই মালিক কৈছো কামক নাযাম বুলি পেলাই মই এনে কোৱা নাই মালিকতকৈ আৰু কাৰোবাৰ টান তোমাৰ কি হৈছে লেংৰা বাবা আৰে তোক আৰু কাৰোবাৰ টান ঘনী আৰু ফেচ ফেচ আছে আহি পেলাই
বনাক দে চাদাখিনি খাব নালাগে মই এই লেঙৰা এই বাদ দি এই কণী আনিছোৱে তোক গেলি অ কণী বেছি কিহৰ কণী এইটো ডিমেৰ কণী এইটো